মৰমৰ কণমানি ছাত্ৰ-ছাত্ৰীসকলক মোৰ নমস্কাৰ জনাইছোঁ। লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টোৰ বিষয়বস্তু হৈছে দ্বিতীয় শ্ৰেণীৰ বানান। দ্বিতীয় শ্ৰেণীৰ বাবে মই আজি বানান তোমালোকৰ আগলৈ লৈ আহিছোঁ। এই বানানৰ বিষয়বস্তুটো হৈছে হাইফেন থকা শব্দ। হাইফেন থকা শব্দ কিছুমান মই তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ, যিটো তোমালোকক 6 মাহিলী পৰীক্ষালৈকে দৰকাৰী হ'ব, আগন্তুকলৈকেও দৰকাৰী হ'ব, কাৰণ হাইফেন থকা শব্দবোৰ বহুত আমাক প্ৰয়োজন। সেয়ে এতিয়া মই তোমালোকক পঢ়ি দিবলৈ ওলাইছোঁ। হাইফেন থকা শব্দ, এই চিনটোক আমি হাইফেন বুলি কওঁ। অকণিহঁত তোমালোকে ভালকৈ গুৰুত্বভাৱে চাবা যে এই চিহ্নটোক আমি কি বুলি কওঁ? হাইফেন বুলি কওঁ। এতিয়া আমাক ইয়াতে খাৰ আৰু পানী দিয়া আছে। খাৰ পানীৰ মাজত কিন্তু এই চিনডাল আমাক দিয়া নাই। সেয়ে তোমালোকক পৰীক্ষাত দিব এনেকৈ খাৰ পানী, আমুল মূল। আমি আকৌ সমান চিন দি লিখিব লাগিব খাৰ হাইফেন পানী, আমুল মূল, আমুল হাইফেন মূল, ৰমক ঝমক, ৰমক হাইফেন জমক, নাচি বাগি, নাচি হাইফেন বাগি, হালি জালি, হালি হাইফেন জালি, মিলি জুলি, মিলি হাইফেন জুলি, কাঠ মিস্ত্ৰী, কাঠ হাইফেন মিস্ত্ৰী, ইটো সিটো, ইটো হাইফেন সিটো, দেহ মন, দেহ হাইফেন মন, পোক পৰুৱা, পোক হাইফেন পৰুৱা, গেলি পচি, গেলি হাইফেন পচি, গৰুহাল, গৰু হাইফেন হাল, চৰণ যুগল, চৰণ হাইফেন যুগল, ভাই ফণী, ভাই হাইফেন ফণী, ইফালে সিফালে, ইফালে হাইফেন সিফালে, সৰু সুৰা, সৰু হাইফেন সুৰা, ডাঙৰ দীঘল, ডাঙৰ হাইফেন দীঘল, তৰ্ক যুদ্ধ, তৰ্ক হাইফেন যুদ্ধ, পানী কেঁচুৱা, পানী হাইফেন কেঁচুৱা, কাম কাজ, কাম হাইফেন কাজ, কাপোৰ কানি, কাপোৰ হাইফেন কানি, তয়া ময়া, তয়া হাইফেন ময়া, আগ পিছ, আগ হাইফেন পিছ, ভাল বেয়া, ভাল হাইফেন বেয়া, আগগুৰি, আগ হাইফেন গুৰি, দুষ্ট বুদ্ধি, দুষ্ট হাইফেন বুদ্ধি, চিঞৰ বাখৰ, চিঞৰ হাইফেন বাখৰ, ভাঙি পাতি, ভাঙি হাইফেন পাতি, শাক বচন, শাক হাইফেন বচন, আনন্দ উলাহ, আনন্দ হাইফেন উলাহ, কথা বতৰা, কথা হাইফেন বতৰা, পুতলা নাচ, পুতলা হাইফেন নাচ, কাপোৰ কানি, কাপোৰ হাইফেন কানি, সভা সমিতি, সভা হাইফেন সমিতি, বস্তু বাহানি, বস্তু হাইফেন বাহানি, খেতি বাতি, খেতি হাইফেন বাতি। সেয়েহে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই এইখিনি আগবঢ়ালোঁ। সেয়ে তোমালোকে বানানৰ পৰীক্ষাৰ বাবে খুব
প্ৰয়োজন হ'ব এইখিনি। অসম জাতীয় বিদ্যালয়ৰ প্ৰশ্নৰ কাকততো বানানতো এইসমূহেই থাকে, সেয়ে তোমালোকক খুব সহায় কৰিব। এইসমূহ তোমালোকে শিকি থ'লে তোমালোকৰ পৰীক্ষাৰ বাবে খুব প্ৰয়োজনীয় আৰু তোমালোকক সহায় কৰিব। সেয়ে আজি এইখিনিলৈকে মই সামৰণি মাৰিছোঁ। পিছলৈকে তোমালোকে এইখিনিও চাবা দুয়োটা মিলি। ধন্যবাদ।